Question number 1. Which of the following সত্ৰ is famous for mask making? নিম্নলিখিত কোনখন সত্ৰ মুখা নিৰ্মাণৰ বাবে বিখ্যাত? বন্ধুসকল, ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি, চামগুৰি সত্ৰ। চামগুৰি সত্ৰ মুখা নিৰ্মাণৰ বাবে বিখ্যাত। Question number 2. As per the 2011 census, how many গাঁও পঞ্চায়ত are there in Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, 2202। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মুঠ 2202খন গাঁও পঞ্চায়ত আছে। Question number 3. The Central Silkworm Feed Station is located at পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থল ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, শিৱসাগৰ। পাট-মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰস্থল শিৱসাগৰত আছে। Question number 4. Which of the following river is on the south bank of river ব্ৰহ্মপুত্ৰ? নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, দিখৌ। নিম্নলিখিত দিখৌ নদীখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে। Question number 5. Which amongst the following is a UNESCO heritage site? নিম্নলিখিত কোনটো ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি, মানাস নেশ্যনেল পাৰ্ক। মানাহ ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ। Question number 6. In which city of Assam Hunar Chhat Mela was organized for the first time in the northeast? প্ৰথমবাৰৰ বাবে উত্তৰ পূবত আয়োজন কৰা হুনাৰ হাট মেলা অসমৰ কোনখন চহৰত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি, গুৱাহাটী। প্ৰথমবাৰৰ বাবে উত্তৰ পূবত আয়োজন কৰা হুনাৰ হাট মেলা অসমৰ গুৱাহাটী চহৰত হৈছিল। Question number 7. The first postal stamp released in the name of Assamese writer. প্ৰথম ডাক টিকট কোনজন অসমীয়া সাহিত্যিকৰ নামত মুকলি কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি, লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম ডাক টিকট অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ নামত মুকলি কৰা হৈছিল। Question number 8. কাজিৰঙা is declared as a national park in. কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি, 1974। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1974 চনত ঘোষণা কৰা হৈছিল। Question number 9. When was the Assam movement started? অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ, 1979। অসম আন্দোলন 1979 চনত আৰম্ভ হৈছিল। Question number 10. The Haygrave Madhav Temple of Hazu is located in which hill? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, মণিকোট পাহাৰ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। Question number 11. ওৱানছোৱা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। ওৱানছোৱা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি, তিৱা। ওৱানছোৱা উৎসৱ তিৱা জনজাতিসকলৰ দ্বাৰা উদযাপন কৰা হয়। Question number 12. In which of the district the জোনবিল মেলা held every year? প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, মৰিগাঁও। প্ৰতি বছৰে জোনবিল মেলা মৰিগাঁও জিলাত অনুষ্ঠিত হয়। Question number 13. জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ, ডিমা হাছাও। জাতিংগা গাঁও ডিমা হাছাও জিলাত অৱস্থিত। Question number 14. When did the first Pearson Revolt of Assam take place?
অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 1861। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ 1861 চনত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 15, দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দি আছাম এছ'চিয়েশ্যন ৱাজ। অসম এছ'চিয়েশ্যন প্ৰথম সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি প্ৰভাষ চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি প্ৰভাষ চন্দ্ৰ বৰুৱা আছিল। কুৱেশ্যন নম্বৰ 16, হু এমং দি ফলোয়িং ৱাজ দি ফাৰ্ষ্ট এডিটৰ অফ জোনাকী। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল। কুৱেশ্যন নম্বৰ 17, হু ইজ পপুলাৰলি ন'ন এজ অগ্নিকবি অফ আছাম। অসমৰ অগ্নিকবি নামেৰে কোন জনাজাত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি কমলাকান্ত ভট্টাচাৰ্য। অসমৰ অগ্নিকবি নামেৰে কমলাকান্ত ভট্টাচাৰ্য জনাজাত। ফক্সটেইল অৰ্চিড ইজ এডপ্টেড এজ দি ষ্টেট ফ্লাৱাৰ অফ আছাম ইন। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 2003। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 19, হু ৰোড কাৰেঙৰ লিগিৰি। কাৰেঙৰ লিগিৰি কোনে লিখিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল। কুৱেশ্যন নম্বৰ 20, দি ফেমাছ উমানন্দ টেম্পল অফ আছাম ৱাজ ছেট আপ ইন দি ইয়েৰ। অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 1694। অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ 1694 চনত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, হু ইজ কল্ড দি ফাদাৰ অফ মেডিকেল ছায়েন্স। কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়? তলৰ চাৰিওটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ তোমালোকে কমেণ্ট কৰি জনাবা। শুদ্ধ উত্তৰটো মই পিন কৰি দিম কমেণ্টত। চ' নেক্সট ভিডিঅ'ত সকলোকে পুনৰবাৰ লগ পাম। থেংক ইউ ছ' মাছ।